আপোনালোকক যোৱা ব্লগত কৈছিলোঁ নহয় জুবিন দাৰ বাৰ্থডে খাব যাই আছোঁ বুলি। আমি আহি পোৱাৰ লগে লগেই লাইনটো কাটিছিলে আৰু অলপ সময় পিছত আহিলেও ইফালে আমি বহিলোঁ। আইতাজনীয়ে বন্তি প্ৰজ্বলন কৰিলে, লগতে প্ৰসাদো বিতৰণ কৰিলে। আৰম্ভণিতে সৰু সৰু ল'ৰাকেইটা মানে গান গালে। তেখেতৰ অমৰ সৃষ্টি মায়াবিনী গানটো সকলোৱে এবাৰ গাম। জুবিন দাক সুঁৱৰি আমিও সকলোৱে তেওঁৰ প্ৰিয় গীতটি গালোঁ। ইমান ডাঙৰ হোৱা নাই, তথাপি ইমান ভাবা নাছিলোঁ আৰু এইখন চাফাই বনাব লগত যায় এনেই কিবা এটা কৰিম আৰু জুবিন দাৰ নামত, কিন্তু অলপ বেছি হৈ গ'ল। এই অনুষ্ঠানটো পিপি ষ্টুডিঅ'ৰ পৰা আয়োজন কৰিছিলে আৰু তেখেতে পিপি ষ্টুডিঅ'ৰ মালিক। বাকী কাৰ্যসূচীসমূহ চলি থাকিলে, কিন্তু ৰাতি হোৱাৰ বাবে আমি সোনকালে ঘৰত গুচি আহিলোঁ। বাৰ্থডে চালো খালো। বাই বাই।